আমাৰ ক্লাবৰ সদস্য পংকজ সোণোৱালদেৱে। সুখ্যাতিৰে অৰ্জন কৰা অৰ্থাৎ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী হীৰামণি সোণোৱাল, তেওঁক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁ মিলিত প্ৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ এই চালকীয়া অনুষ্ঠানটিলৈ যি তেওঁৰ আদৰ্শ তেওঁৰ নিদৰ্শন আমাৰ কণ কণ মইনা মাইনী ছাত্ৰ ছাত্ৰীসকলৰ মাজত আগবঢ়ালে, গতিকে তেওঁক আমি এখনি সম্বৰ্ধনা পৰ্ব আগবঢ়াম। অভিনন্দন পত্ৰখনি আমি প্ৰথমতে পাঠ কৰি দিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ পৌৰৱে শান্তিপুৰ যুৱ সংঘৰ উদ্যোগত বিশেষ কলা শৈক্ষিক অনুষ্ঠান, স্থান শান্তিপুৰ ৰংগমঞ্চ, তাৰিখ 10 মে 2024 চন। অভিনন্দন পত্ৰ প্ৰতি শ্ৰীমতী হীৰামণি সোণোৱাল। স্নেহভাজন নেতৃ 2024 বৰ্ষৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বিশেষ কলা শৈক্ষিক অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ এই সোণোৱালী শৈক্ষিক যাত্ৰা নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা আৰু আদৰ্শ হওক। আপোনাৰ জ্ঞান প্ৰজ্ঞাই সমাজ জাতি আৰু দেশৰ উত্তৰণৰ দিশত আগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আমি পূৰ্ণ আশীৰ্বাদ। আপোনাৰ সুস্বাস্থ্য প্ৰতিভাশালী গৌৰৱময় যাত্ৰা অব্যাহত থাকিবলৈ প্ৰভু ভগৱন্তই কৃপা কৰক। সোণহেৰণীয়া অভিনন্দন আৰু উত্তৰণৰ কামনাৰে আয়োজক সমিতি হৈ সভাপতি উদ্দীপ বৰা, সম্পাদক উমেশ ৰামদেৱ। এতিয়া আমি হীৰামণি সোণোৱালক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাবলৈ আমাৰ যুৱ সংঘৰ সদস্য ৰমেন সোণোৱালদেৱক আমি আহ্বান জনাইছোঁ। আৰু লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰিব দীপাংক বৰাই। ধন্যবাদ। তেওঁৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ। ইয়াৰ পাছতে